গাইজ আজি এটা বৰ ঐতিহাসিক মন্দিৰৰ ওচৰত আহি আছোঁ। এতিয়া স্কুলত আমি অকণমান ভিতৰলৈকে যাব লাগিব। গোটেই ভিডিঅ'টো বনাই আছোঁ, মোৰ লগত বন্ধু আছে। শুনা, এই জেগাটোত এই মন্দিৰটো যে হৈছে, ইয়াৰ বহুত হিষ্টৰিকেল কথা আছে। সঁচা আন্ধাৰ হ'লেও কথা নাই, গতিকে আমি আন্ধাৰ টাইমতে আহিছোঁ। পোহৰখিনিও দেখুৱাই দিম। কি ক'বা? একদম সুন্দৰ সুন্দৰ। আচ্ছা, ইয়াৰ হিষ্টৰিকেল কিবা কাহিনী গম পোৱা নেকি? নাই, ইয়াত যে শিৱ মন্দিৰটো আছে, দাদাহঁতে জানে। দে সুধিম আমি, দাদাক সুধিম কিনো হয় ইয়াত মই শুনা মতে শাওণৰ মাহত যিহেতুকে আমাৰ ভলবাম হয় না, ভলেবামৰ টাইমত বহুত ইয়াত ভক্তজনৰ মানে ভিৰ হয়। তাৰপিছত আমাৰ মহাদেৱৰ শিৱ পূজা যেতিয়া হয়, তেতিয়া এটা ইয়াত ভাল মানে অনুষ্ঠান হয়, মানে ভাল ভক্তৰ ভিৰ হয়। গতিকে ইমান সুন্দৰ ঠাইত ইয়াত মন্দিৰ আছে। তেজপুৰৰ ইমান সুন্দৰ দাঁতি কাষতে এটা বৰ ধুনীয়া মন্দিৰ আছে। এই মন্দিৰটোত আপোনালোকে আহক, বহুত ধুনীয়া জেগাত আছে। আমিও আহিছোঁ। ইয়াত মহাদেৱৰ বোলে ভৰিখন ইয়াত আছে। এতিয়া ভৰিখনো কোনখিনি জেগাত আছে আমি চাই যাম এতিয়া। মানে কি ইয়াতে শিৱৰ ভৰি আছে নেকি? আচ্ছা, বহুত ডাঙৰ কথা। ওং নম শিৱায়। গতিকে মই শিৱ ভক্ত যিহেতুকে মই শিৱ বাবাক দেখুৱাবলৈ চেষ্টা কৰিম। জোতা খুলি যাব লাগিব। মোবাইলত দেখুৱাব পাৰিম নে নাই? পাৰিম ন? যাম, ভিতৰলৈ যাম। গতিকে ইয়াত শিৱ বাবাৰ বোলে ইয়াত ভৰিখন ইয়াত মানে আছে। গতিকে শিৱ বাবাৰ ভৰিখন একবাৰ চুই যাওঁ। শিৱ বাবাই যেন আশীৰ্বাদ দিয়ে। আজি ওম নম শিৱায়। গতিকে এন্ধাৰ হৈ আছে। গতিকে ইয়াতে এই ৰুদ্ৰপথ, ইয়াতে শিৱৰ ভৰিখন থকা বুলি কৈছে। আপোনালোকে দেখিছে ভিডিঅ'তে একদম লাইক, শ্বেয়াৰ, কমেণ্ট চব কৰিব। এনেকুৱা এটা জেগাত আহিছোঁ, এই পবিত্ৰ স্থানত আপোনালোকে এই জেগালৈকে আহিব। ওম নম শিৱায়, ওম নম শিৱায়। গতিকে এই স্থানত আমি আজি আহিছোঁ। ইয়াত ভক্তজনৰ ভিৰ হয়। ইয়াৰ লগতে আছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। এয়া কোন জেগাত আছে, কোন স্থানত আছে? ৰুদ্ৰপথ, পৰ্বতীয়া বুলি কয়। পৰ্বতীয়া বুলি কয়। পৰ্বতীয়া বুলি কয় ৰুদ্ৰপথ। আৰু ইয়াত কেতিয়া মানুহবিলাক আহে এই স্থানত? পিকনিক চিজনত আহে। আৰু আপোনাৰ যে শাওণৰ মাহত ভলবাম হৈ যায়, তেতিয়া আহে। তেতিয়া বহুত ভক্ত আহে। আপুনি ইয়াতে লোকবিশ্বাস নে? এইটো সত্য কথা যে মহাদেৱৰ ভৰি ইয়াতে থকা আছে। ইয়াত বহুত ভিৰ হয় মানুহৰ, বহুত ভিৰ। আপুনি এই কথাটো কেতিয়াৰ পৰা গম পাইছে যে? আমি সৰুৰ পৰাই। গতিকে গাইজ ইয়াতে আহিব। পিকনিক প্লেচ আৰু পিকনিকৰ চিজনত বহুত মানুহ হয়। আচ্ছা, বহুত ধুনীয়া জেগা এটা। আজি প্ৰভুৰ ওচৰত আহি আমি সেৱা এটা কৰিলোঁ। গতিকে ভিডিঅ' পেজত ৰাস্তালৈকে চাব। আমাৰ দাদাই কৈছে তেজপুৰৰ একদম অৰিজিনেল বাসিন্দা, তেখেতে কৈছে। গতিকে এই মন্দিৰটোলৈ আপোনালোকে আহক, যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।